এনেকুৱা ভয়ানক কি আচৰিত ধৰণৰ। আমি আহি আছোঁ বঙাইগাঁৱৰ পৰা গোৱালপাৰালৈকে আৰু আহি ৰাতি হৈছে ভালেখিনি, ইমান ৰাতি হৈছে আৰু টাইমটো ঠিক তেনেকৈ চোৱা নাই কাৰণ এনেকুৱা ভয়ানক নহয় কি ক'ম আৰু। বঙাইগাঁৱৰ পৰা মানে আহি থাকোঁতে সেইদিনাখন ইমানেই বৰষুণ, ৰাস্তাৰ মাজতে মানে গাড়ী মানে চাইড দিবলৈকো মানে কাৰো মানে সময় নাই বা হেৰি নাই, তেনেকুৱা ধৰণৰ মানে বৰষুণ আহিছে ভয়ানককৈ, এইফালে গাড়ীখন ৰখাবও নোৱাৰে। যিয়ে হওক আৰু আহি পাই গ'লোঁ গোৱালপাৰা, মানে ঘৰ পামেই আৰু তেনেকুৱাতে মানে বৰষুণ নাই আৰু এইফালে তেনেকুৱা আৰু খুব ধুনীয়া এইখিনি ঠাইখিনি, লজিকেল পাৰ্ক হয় এইখিনি, খুব ভাল লাগে আৰু ঠাইখিনি। এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কেনে পালে চাই কমেণ্ট কৰি জনাব।